কিহে বহুত দিনৰ মূৰত দেখিলোঁ যে তোক ক'ত থাক ন আজিকালি দেখাই নাপোৱা হ'লোঁ যে তোক ভাই মোৰ কি হৈছে জানো আজিকালি মাইকী মানুহ দেখিলেই মোৰ ভয় লাগে এনে বা কিয় হৈছে একদম ধৰিব পৰা নাই আৰু সেইটো কাৰণে আৰু মই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছোঁ নহয় এতিয়া মাইকী মানুহ দেখিলেই মই কিবা ভয়তে থাকিব নোৱাৰা হওঁ একদম জ্বৰ চৰ উঠি যায়গৈ সেইটো কাৰণে ক'তো নাযাওঁ ঘৰতে থাকোঁ আৰু ঘৰতে থকা হৈছোঁ কি হৈছে কিয় হৈছে নাজানো পাই আজিহে এনেকৈ অকণমান ওলাই আহিছোঁ নহ'লে আমনি লাগি গৈছেগৈ ঘৰতে থাকি থাকি এনেকুৱা কথা নেকি এইটো বেমাৰৰ এটাই মাত্ৰ উপায় আছে আৰু তই সোনকালে বিয়াখনকে পাতি ল আৰু মাত্ৰ এগৰাকীকহে ভয় কৰি থাকিব লাগিব তেতিয়া নহ'লে তই ইমান সোপা মাইকীক ভয় কৰি ভিতৰত সোমাই থকাতকৈ বিয়াখন পাতি ল'লে এজনীকে ভয় কৰি থাকিব লাগিব আৰু হ'ব জানো তেনেকৈ হ'লে কাৰণে তোৰ আইডিয়াটোকে ধৰিব লাগিব দেখিছোঁ পাত সোনকালে পাত বিয়াখন আজি কি বজাৰলৈ নগ'লি নেকি তইতো সদায় দেওবৰীয়া বজাৰলৈ যাওঁ আজি নগ'লি যে কিয় কিনো কবি আৰু মই বজাৰলৈ যোৱা বাদ দিলোঁ নহয় ওচৰৰ দোকানৰ পৰাই বস্তু নিওঁ আৰু বজাৰলৈ নোযোৱা হ'লোঁ কিয় এদিন বজাৰলৈ যাওঁতে আৰু এটা ডকাইতে মোক পালে গুচি ধৰি মোৰ ঘড়ীটো মোৰ জেপৰ টকাখিনি গোটেইখিনি কাহিনীলে তেতিয়াৰ পৰা বজাৰলৈ নোযোৱাই হ'লোঁ মই তেতিয়াই ভয় সোমাই গ'ল আৰু বজাৰলৈ নোযোৱাই হ'লোঁ আৰু মই তেতিয়াৰ পৰা হয় নেকি কিন্তু তইচোন পিষ্টল এটা সদায় লৈয়ে ফুৰ তোৰ ওচৰত দেখোন পিষ্টল এটা সদায় থাকেই সদায় লৈ ফুৰো ঠিকেই সেইদিনাখনো লগতেই আছিলে তেন্তে কেনেকৈ নিবলৈ পালে সেইটোৱেতো কথা সেইদিনা ভাগ্য মোৰ ভাল আছিলে পিষ্টলটোৰ ওপৰত যেতিয়া চকুটো নপৰিলে নহ'লে আকৌ সেইটোও লৈ গ'লহেঁতেন কি কিন্তু আনিছোঁ দেই কি যে হ'ব আৰু তোৰ লগত খুব ৰস পাইছ তই কিন্তু দেই খুব ৰস পাইছ বাৰু কচোন চোৰ আৰু ডকাইতৰ মাজত পাৰ্থক্য কি বাৰু সেইটো আৰু সুধিবলগীয়া কথা নে চোৰ সেইটো নিশাচৰ কাৰণ চোৰে সদায় ৰাতিহে চুৰ কৰে আৰু ডকাইত কেতিয়া আহে ক'লে মানে কোন সময়ত আহে গম নাপায় সি উভয়চৰ হ'ব কোনটোৰ লগত আহিব কেতিয়া আহিব ৰাতিয়ে আহিব নে কেতিয়াবা দিনতো আহিব পাৰে এতিয়া মোকে দিনতে লুটি লৈ গ'ল সি নিশাচৰ নহয় সি উভয়চৰ হ'ব হয়